Hey dosto, welcome to my channel Devasis Blog। আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। বিশ্ববৰেণ্য ব্যক্তি দাৰ্শনিক পণ্ডিত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্মদিনটোতে প্ৰতি বছৰে পালন কৰা হয় শিক্ষক দিৱস। সেই উপলক্ষে আমাৰ ব্যতিক্ৰম নহয়, আমাৰ অংক টিউচন চেণ্টাৰটো এনেকৈ প্ৰস্তুতি তুংগত শিক্ষক দিৱস উপলক্ষে ছাৰে অলপ ক'লে ভালকৈ পঢ়া শুনা কৰি যাবলৈ। তাৰপিছত ছাৰৰ হতুৱাই আমি কেকটো কাটি দিলোঁ, ছাৰৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিলোঁ। তাৰপিছত ছাৰে কেকটো কাটি হোৱাৰ পিছত আমি এনেকৈ কেকটো বখলাকৈ কাটি খালোঁ। এয়া আমাৰ পাৰ্টি পূৰা বেঞ্চে চেঞ্চে উঠি মাৰি আছে কাৰোক আইটিম, যিহেতু বহুত দিন ময়ো এইবিলাক মাৰি ল'লোঁ মাজা দুটা এনেকৈ। তাৰপাছত ছাৰৰ মোবাইলত উঠা ফটোখিনি এনেকৈ হোৱাটছআপ যোগে লৈ ল'লোঁ আৰু লাহেকৈ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। বাই বাই, বেলেগ এটা ভিডিঅ'ত লগ পাই আছোঁ।